হেল্ল' ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ চাদৰৰ দহি গুঠা ভিডিঅ' এটা আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো পচন্দ কৰিব। তো ব'লকচোন কেনেকৈ কৰিলোঁ চাওঁ আহক। দহি কৰিবৰ বাবে আমাক লাগিব দহি সূতাটো, আৰু মই ইয়াতে লৈছোঁ বৰ্ণালী পাট বুলি যিটো সূতা কয়, সেইটো সূতাই লৈছোঁ। আৰু সেইটো সূতা এনেকৈ ধৰক নেচাত আহে হা। তো নেচাটো মই কাটি লৈছোঁ, নহ'লে মানে নেচাটো বেছি আউল লাগি যায়। কিন্তু আপোনালোকে দহিটো শকত কৰিব বিচাৰে, সেই হিচাপত আপোনালোকে সূতাবোৰ লৈ ল'ব। এতিয়া এখন কেঁচি লাগিব, আৰু যিটো ৰঙৰ সূতাখিনি সেইটো ৰঙৰ গুলি এটা ল'ব। আৰু মই ইয়াতে ইঞ্চি টেপ এটা লৈছোঁ দূৰত্বটো জুখিবৰ বাবে। মই এনেকৈ লেপটপ এটা দি লৈছোঁ চাদৰখনৰ ওপৰত ৱেইট হিচাপে। আপোনালোকে যিকোনো গধুৰ বস্তু চাদৰখনৰ ওপৰত ৰাখিব পাৰে। চাদৰখনৰ আগটো প্ৰথমতে মই পিকো কৰি ল'লোঁ, আৰু পিকো কৰি লোৱাৰ পিছত চাদৰখন এনেকৈ মই আগটোত সূতা গাঁঠি লৈছোঁ। সূতাটো মানে গুলি সূতাটো মই চাৰিডলীয়া কৰি কৰি এনেকৈ আগটোত বান্ধি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে বেজিটো বাৰে বাৰে ভৰাব পাৰে, কিন্তু মই এনেকৈ কৰিছোঁ যিহেতু মই এইটো সুবিধা পাৰোঁ আৰু এইটো অলপ সময় কম লাগে, সেইটো কাৰণে মই এটা জোখত চাদৰখনৰ আগটোত এনেকৈ গাঁঠি মাৰি লৈছোঁ। দেখিছে, এনেকৈ আপোনালোকে গাঁঠি মাৰি ল'ব পাৰে। আৰু সূতা লগোৱাৰ পিছত মই প্ৰত্যেকটোতে পাঁচটা পাঁচটা গাঁঠি মাৰিছোঁ, তেতিয়া ধৰক চব সমান দেখিব। তো ব'লকচোন চাওঁ। তো সেইটো কাৰণে প্ৰথমতে আমি দহি কৰিবৰ বাবে মই এনেকৈ সূতাটো লৈ লৈছোঁ। এয়া চাওক, এনেকৈ সূতাটো লৈ ল'ব। তাৰ পাছত আপোনালোকে এনেকৈ এটা গাঁঠি মাৰি দিব প্ৰথমতে, আকৌ গাঁঠি দিব, নহ'লে টান নহ'ব। আকৌ এনেকৈ আপোনালোকে সূতাটো এটা পাক দি পিনি আকৌ পুনৰ এটা গাঁঠি মাৰিব। মই ইয়াতে গাঁঠিটো ধৰক 4বাৰ দিছোঁ, নহ'লে অলপ ঢিলা হোৱা নিচিনা লাগিলে, সেইটো কাৰণে মই আপোনালোকে ইচ্ছা কৰিলে অলপ বেছিও গাঁঠি মাৰিব পাৰে। তাৰপিছত এনেকৈ সূতা দুডাল পিছাই ল'ব, আৰু নেচাটো যোনটো ধৰক দহি গোটা সূতা, সেইখিনি আপোনালোকে ভাগ কৰি পিনি এই দুডাল সূতা পকাই ল'ব। পকাই লৈ পিনি এনেকৈ পাক মাৰি এটা গাঁঠি মাৰি দিব। দেখিছে, এনেকৈ গাঁঠিটো মাৰি দিব, আকৌ পুনৰ এটা গাঁঠি মাৰি দিব। এয়া দেখিছে ন, আপোনালোকৰ এটা দহি হৈ গ'ল। আৰু অলপ জোৰেৰে গাঁঠিটো দিব, নহ'লে খুলি যোৱা চান্স থাকে। মই আগৰ দুটা কৰিলোঁ সেই ঠিক সেনেকৈ। তো এনেকৈ আপোনালোকে গাঁঠি মাৰি ল'ব। আৰু ইঞ্চি টেপডাল লৈছিলোঁ যাতে প্ৰত্যেকটো দহি সমান হয়, আৰু মই ইয়াতে 1 ইঞ্চিহে দীঘল কৰিছোঁ। তো 1 ইঞ্চি জোখ লৈ পিনি মই ইয়াতে কাটি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে দীঘল কৰিব পাৰে, যিহেতু আজিকালি দীঘল দহি ফেশ্বন চলিছে, কিন্তু মই বৰ এটা দীঘল ভাল নাপাওঁ, সেইটো কাৰণে মই ইয়াতে ইমান 1 ইঞ্চি কৰিয়ে প্ৰত্যেকটো দহি কাটি পেলালোঁ। এয়া দেখিছে নহয়, কিমান ধুনীয়া হৈছে দেখিবলৈ। কটাৰ পিছত যদি আপোনালোকৰ আগটো নিমিলে, আপোনালোকে আপোনাৰ এইটো এনেকৈ কাটি পেলাব। আকৌ এটা চাওঁচোন ব'লক। এনেকৈ সূতাটো ল'ব, মাজত দহি নেচাটো দিব, আৰু এনেকৈ গাঁঠি মাৰিব। গাঁঠিটো অলপ টানকৈ দিব, নহ'লে খুলি যোৱা চান্সটো থাকে। তো গাঁঠিটো আপোনালোকে 2বাৰ দিব পাৰে, 3বাৰ দিব পাৰে। এনেকৈ গাঁঠি মাৰি ল'ব। যদি আপোনালোকৰ সূতাডাল, যিডাল সূতাৰে আপোনালোকে গাঁঠি মাৰিছে এডাল চুটি হয়, এনেকৈ আপোনালোকে মাজত বেজি দি, মানে বেলেগ এডাল সূতা দিও জইন কৰি ধৰক দহিটো কৰিব পাৰে। নহ'লে ধৰক কেতিয়াবা আপোনালোকে ভাবিব পাৰে যে মানে সূতাডালে যিহেতু দহিটো অলপ ঢিলা হ'ব পাৰে বুলি, তেনে ক্ষেত্ৰত এনেকৈ আপোনালোকে বেজি লগত, মানে বেজি এডাল সূতা লগাই পিনি মাজত ভৰাই গাঁঠি দি ল'ব। আৰু ঠিক আগৰ দহিটো কৰাৰ দৰে সেই সূতাডালে, যিডাল সূতাত বেজিটো আছিলে, পাক মাৰি পিনি আপোনালোকে গাঁঠি মাৰিব। এনেকৈ কৰিলে অলপ দহিটো বেছি টান থাকে, আৰু আপোনালোকে চিয়'ৰ হৈ যাব যে দহিটো খুলি নাযায়। দেখিছে ন, এনেকৈ মই বেজি সূতাডালে পাক মাৰি পিনি এটা গাঁঠি মাৰিলোঁ, আকৌ এটা পুনৰ মই গাঁঠি মাৰিম। এয়া চাওক, মই আকৌ এটা গাঁঠি মাৰি দিছোঁ। দেখিছে, এনেকৈ গাঁঠি মাৰি দিলোঁ অলপ, আৰু তাৰপিছত জোৰেৰে টানি দিছোঁ। এই জোৰেৰে টনাৰ পিছত আপোনালোকে বেজিটো এনেকৈ দহিটোৰ ভিতৰলৈ পাৰ কৰাই দিব। ঠিক এনেদৰে দেখিছে, এনেকৈ আপোনালোকে সূতাডাল দহিটোৰ ভিতৰেদি পাৰ কৰাই দিব। আৰু এইটো আপোনালোকৰ হৈ গ'ল। আৰু ঠিক আগৰ দৰে আপোনালোকে 1 ইঞ্চি জোখত এইটো কাটি ল'ব। এনেকৈ দেখিছে ন, আৰু আগবোৰ আগৰ দৰে মিলাই ল'ব। তো এয়া দেখিছে, মোৰ দহি হৈ গ'ল। আৰু এটা ছাইডত মোৰ 27 তাৰিখে পৰিছে, কাৰণ মই 2 আঙুল দুৱে দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে আৰু অলপ দূৰতো দিব পাৰিব, নহ'লে ওচৰতো দিব পাৰিব।
মই ইমানেই কৰিলোঁ, 27টাই কৰিলোঁ, বৰ বেছি দিয়া নাই। দেখিছে কিমান সহজতে এখন চাদৰত আপোনালোকে দহি কৰিব পাৰিব আৰু দহি গুঠিবলৈ বেছি সময়ো নালাগে। যিহেতু দোকানত আজিকালি এখন চাদৰ দহি গুঠিবলৈ বহুত বেছিয়ে টকা লয়, সেইটো কাৰণে আপোনালোকে ঘৰতে এনেকৈ ট্ৰাই কৰি চাব বুলি মই আশা ৰাখিলোঁ। আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ব বুলি। আৰু যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। থেংক ইউ।